Hi everyone, মোৰ পুনৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালো আৰু আজি হল ফ্ৰাইডে যেহেতু আপোনালোকে গম পায় মই গণেশ পূজা কৰিছিলো বাপাক আনিছিলো ঘৰত তো এতিয়া আনাৰ পিছত বিসৰ্জনটো দিবই লাগিব যেহেতু আনিছোৱে আৰু বিসৰ্জন নেদিলে নহয় বুলে মই সুধিছিলো মই ভাবিছিলো ঘৰত থৈ দিম বুলি কেনে কিন্তু নাই বিসৰ্জন দিব লাগে বুলে তো ইয়াতেতো ওচৰত কতো হেৰি নাই যাবলে মোৰ তো ভাবিছো যে ঘৰতে কিয়নো মই টাব এটাত হেৰি কৰো বিসৰ্জনটো কৰি লও নিয়মখিনি যেহেতুকে আমি তিনদিন বাপাক ৰাখিলো আৰু আজি যাব টাইম আহিছে আপোনালোকে বাপাক যেতিয়া আনিছো তো ঘূৰাই কেনে পঠাবও লাগিব আকৌ যাতে আমাৰ আকৌ আহে আমাৰ ঘৰলৈ আৰু ভালকে আমি আৰু সেলিব্ৰেট কৰিব পাৰো নেক্সট ইয়াৰত এইটো বছৰটোৰ আমাৰ দুখ সুখ সকলোবোৰ আমাৰ দুখবোৰ তেও যাতে লৈ যায় আৰু সুখ ঘূৰাই আনে সুখবোৰ আনি দিয়ে আমাক তাৰে কামনা কৰি আজি মই বিদায় দিম বাপাক আৰু ভাবিছো আপোনালোকক যেতিয়া পূজা কৰাটো দেখাইছোৱে বিদায় দিয়াটো মই দেখাম বুলি ভাবি আছো তো তেনেহলে চাই থাকক মই কেনেকৈ তেনেহলে আপোনালোকেও চাই থাকক বিসৰ্জনটো মই কেনেকৈ কৰিছো আছে আপোনাৰ 5:45 ৰ পৰা 6:45 লৈকে আছে সেইটো কাৰণে মই জল্দিকে কৰি আছো এতিয়া 6টা বাজি গ'ল লেট হৈ গৈছে প্ৰথমে মই বাপাক পূজা অৰ্চনাখিনি কৰি লওঁ তাৰ পিছত বিসৰ্জনটো দিম তেনেহলে চাই থাকক ওকে So friends, मैं एक टापटूटे विसर्जन करें मैं तो मैं बोली हम जरूर है और हमारा आत्मा है तो मैं गणपति बप्पा मोरया गणपति बप्पा मोरया हो जाएगा आप इधर आ जाओ हो जाएगा बस मैं कर लेती हूँ हाँ आप उधर झाड़ो थोड़ा सा आ जाओ बहुत दुख लगे जी बाप्पा गुसि गल सो अगले बारे আকৌ আহিব দুখ নকৰি ভালকে থাকিব আপোনালোক সকলে তাৰে কামনা কৰিছো আৰু মোৰ ব্লগটো আজি ইয়াতে এন্ড কৰিলো ওকে
है ना? बोलो, तुम लोग भी बोलो कुछ मेरा ब्लॉग पे। हाँ बोलो, गणपति बप्पा मोरिया बोलो। कैसा लगा मेरे पप्पा, कैसा लगा? फ्रेंड्स मोर हेरी खाली हो गल, बहुत दुख लगी আছে।